আচ্ছা নমস্কাৰ আজি আমাৰ ফাৰ্মলৈ আমাৰ এখেতসকল আহিছে মৰি কি আপোনালোক মৰাবাৰী ন মৰাবাৰীৰ পৰা আহিছে মোৰ ফাৰ্মলৈ তেখেতসকলে মোৰ ইউটিউবৰ যোগেদি দেখিছিলে মোৰ ফাৰ্মখনৰ বিষয়ে জানিছিলে আজি তেখেতসকল আহিছে মোৰ ফাৰ্মৰ পৰা এইটো এটা আৰু এইটো এই দুটা খাচী পোৱালি তেখেতসকলে নিবৰ কাৰণে আহিছে বিশেষকৈ মানে তেখেতসকলৰ ঈদৰ যি পৰ্ব আছে আগন্তুক তাৰ কাৰণে তেখেতসকলে নি পোহপালন কৰি পেলাই মানে ডাঙৰ দীঘল কৰি সেই ঈদৰ সময়ত কুৰবানীৰ সময়ত ছাগলীটো ব্যৱহাৰ কৰিব তো গতিকে তেখেতসকলে ইমান দূৰৰ পৰা আহিছে তেখেতসকলে আহি যিহেতু মোৰ পোৱালিকেইটা পচন্দ কৰিছে আৰু উন্নত সঁচৰ পোৱালি তো গতিকে তেখেতসকল অহাৰ কাৰণে মই তেখেতসকলক নিৰাশা নকৰি অলপ সৰুতে পোৱালিকেইটা তেখেতসকলক দিছোঁ তেখেতসকলৰ যিটো ঈদৰ পৰ্ব আছে সেই মনাবৰ কাৰণে তো গতিকে আপোনালোকক কথাটো মই এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ আপোনালোককো ভৱিষ্যতে দৰকাৰ হ'লে এনেধৰণে যোগাযোগ কৰিব পাৰিব ধন্যবাদ।